এতিয়া বাজিছে প্ৰায় ৩টা আৰু মই এতিয়া ওলাই আহিছোঁ এই নামঘৰ এইটো আমাৰ নামঘৰৰ ওচৰত এইখিনিতে এটা ফিচাৰী আছে আমাৰ নহয় দেই এটা আমাৰ ডাঙৰ বৰদেউতাহঁতৰ ফিচাৰীটোৰ ওচৰতে আহি মই অকণমান বহি আছোঁহি কিবা এটা ভাল লাগে এইখিনিতে কোনোবা এজোপা গছত কুলি এটা পৰি আছে কুলি চৰাই এটা বিহু অহাৰ জাননী দি আছে বহাগ বিহু আহিলে আমাৰ ইয়াতো বহাগ বিহুতে মানে ৰঙালী বিহুতে আটাইতকৈ ভাল কৰি ধুমধাম কৰি পালন কৰা হয় আজিকালি অৱশ্যে গাঁৱৰ ফালে বিহু নাই হ'লেও আৰু বাকীকেইটা বিহুতকৈ কম্পেৰেটিভলি সেইটো বিহুৱে অলপমান বেছি ভালকৈ ধুমধামেৰে ৰং উলাহেৰে পালন কৰা হয় সেইটো বিহু আহি আছে বিশেষকৈ কুলিৰ মাত আহে ভাল লাগে আচলতে বিহুটোত গছবিলাকত নতুন কুঁহিপাত মেলে গছবিলাক দেখিবলৈ ইমান ধুনীয়া হৈছে মানে মই কেতিয়াবা চায়ে থাকোঁ মানে গছবিলাক ইমান ধুনীয়া গছৰ পাতবোৰ বুঢ়া হয় সেইখিনি পকি সৰি যায় গছজোপা লঠঙা হৈ পৰে তাত আকৌ কুঁহিপাত ওলায় আৰু পাতখিনিৰ কালাৰটো ইমান ধুনীয়া মানে মই কি ক'ম আৰু মই মানে পূৰা মোৰ অন্তৰখন মানে শান্তি হৈ যায় মই দেখি পিনে চ' সেইখিনিকে চাইছিলোঁ আমাৰো শিলিখাজোপা গোটেই একদম পাত সৰি নাইকিয়া হৈ গৈছিলে এতিয়া নতুন কুঁহিপাত ওলাইছে মই বেলেগটো নহয় আমাৰ শিলিখাজোপাকে চাই থাকোঁ চাই পিনে প্ৰকৃতিয়ে নতুন ৰূপ লয় নতুন ৰং সলায় ইমান ধুনীয়া বহাগ বিহুটো আহি আছে সৰুৰ পৰা যিহেতু একেটা ঠাইতে বিহু পাই আছোঁ আজি ২৫-২৬টা বছৰে এইখিনি বিহুৱে দেখি আছোঁ গতিকে দেখি এইখিনি বিহুৱে ভাল লগা আছে য'তে যেনেকৈ নাপাতিলোঁ গাঁৱৰ এইখিনি বিহুৱে ভাল লগা হৈ যায় তাতে খুব বিহু নাচিছোঁ বিহু মাৰিছোঁ সৰুৰ পৰা বহুত বিহু মাৰিছোঁ আমাৰ যে কাহিনী ক'বলৈ হ'লে শেষ নহ'ব কিমান দূৰ খোজকাঢ়ি গৈ যে এঘৰ মানুহত বিহু মাৰিবলৈকে কিমান দূৰ খোজকাঢ়ি গৈ বিহু মাৰোঁগৈ ভগৱান সেই দিনবিলাকতো ক'ত নাইকিয়া হৈ গ'ল ক'ত হেৰাই গ'ল বিচাৰিলেও নাপাম আৰু এতিয়া আৰু বহি আছোঁ এইখিনিতে কোনো নাই ৰাস্তাটো কোনো নাই এইফালে ৰাস্তাটো এনেকৈ কোনো নাই এইফালে কোনো নাই জাষ্ট অকলে অলপমান সময় আছোঁ ভাল লাগে মোৰ কেতিয়াবা মাহঁতে বা ডাঙৰ মানুহে কয় বেছি পুখুৰীৰ পাৰত বহিব নালাগে অৱশ্যে ইমান ডাঙৰ পুখুৰী নহয় অলপমান সৰু পুখুৰী আৰু ৰাস্তাৰ একদম কাষতে মানুহ অহা যোৱা কৰে কম যদিও মানুহ অহা যোৱা কৰে সেইকাৰণে অলপমান বহিছোঁ শান্তি ছাঁ পৰি আছে আচলতে মই এইখিনিলৈ আহিছোঁ আৰু এটা কাৰণ আছে মই ঘৰৰ ৰিলচ দুটা ইমান কষ্ট কৰি ৰিল দুটা বনালোঁ 10টামান ৰিল বনাইছোঁ তাৰ মাজতে চিলেকশ্যন কৰি সেই দুটা দিছোঁ কাৰণ মোৰ তেনেকুৱা প্ৰেক্টিছো নাছিলে ফটকৈ বনাওঁ বুলি বনাই দিলোঁ অলপমান ষ্টেপবিলাক খেলিমেলিও হৈছে নিজে দি নচা তাৰপিছতে তাৰে মাজত দুটা চিলেকশ্যন কৰি আপলোড দিছোঁ আপলোড হোৱা নাই পাছত মোৰ এনেকুৱা লাগিছে পাছত যদি কেনেবাকৈ ফেইল দেখাই দিয়া মোৰ কিমান লোকচান হৈ যাব মানে কিমান মন বেয়া লাগিব মোৰ সেই ভাবি পিনে মই এইখিনিতে আহি অকণমান বহি আছোঁ নেটৱৰ্ক পায় নেকি বুলি আৰু এটা বস্তু দেখাম আকৌ ইম্পৰ্টেণ্ট বস্তু প্ৰকৃতিক দেখা ধুনীয়া এই দেখিছেনে এইটো 1 থোকা 2 থোকা 3 থোকা ভীমকল লাগি আছে খেতিতে বিলীন হৈ নাইকিয়া হৈ যাব মন যায় মোৰ প্ৰকৃতি কবিতা লাগিছে কিন্তু কবিতা নহয় সঁচাকৈ মোৰ মনৰ কথা কৈছোঁ মই এনেকুৱা বৰিঙে হয় মানুহজনী বহুত আধুনিকতাই মোক আজিলৈকে চুবই পৰা নাই ৰ'দখিনিও মানে ইমান ধুনীয়া ৰ'দখিনি একো নাই বহি ক'ত গৈছিলে ক'ত গৈছিলে নাই তাৰপিছত কিমান আপোনাৰ কমিশ্যন কি আছে কমিশ্যন এতিয়া তেওঁ কি দিয়ে তেওঁহে জানে 100 টকাটো পৰা পামেই তাৰ উপৰি কি দিয়া ৰামেগাল পইচা 10,000 পইচা পাইছোঁ পইচা লৈ আহিছে বহুত পইচা একো পাইছে ইমান 100 টকীয়া তেওঁ গৈছে কাপোৰটো চেঞ্জ কৰি আহিব বোলে আৰু মোলৈ বোলে কিবা এটা খাবৰ কাৰণে লৈ আহিব বোলে কিবা আনি এতিয়া খাবৰ কাৰণে চাওঁ তেওঁ আহিব বোলে বহিবলৈ এইখিনিত চ' কোনোবা মোৰ নিচিনা এনেকুৱা প্ৰকৃতিপ্ৰেমী মানুহ আছে যি অকলে শান্ত পৰিৱেশত বহি ভাল পায় আৰু এওঁ মোক মনে চাই আছিলে কিয় চাই আছিলে হা কি আনিছে খাবলৈ তামোল আনিছে দিয়ক
তামোলখনে কিয় ইমান ধুনীয়া, পৃথিৱীখন কিয় ইমান ধুনীয়া।